হীৰেণ গোহাঁই ছাৰক লৈ পেলাই যিটো কৈছে যে হীৰেণ গোহাঁই কোন, ঠিক তেওঁলোকে এনেকৈয়ে ক'ব। কাৰণ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ডাঙৰ গাড়ী নাই। হীৰেণ গোহাঁই ডাঙৰীয়া 65 লাখ টকীয়া গাড়ীত ঘূৰিব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়া কোটি টকীয়া ঘৰত থাকিব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়া কিতাপৰ পৃষ্ঠা গন্তি কৰি থাকে, এই নোট গন্তি কৰি থাকিব নোৱাৰে। গতিকে হীৰেণ গোহাঁই ডাঙৰীয়াক তেওঁলোকে কেনেকৈ চিনি পাব? হীৰেণ গোহাঁই ডাঙৰীয়াক অসমৰ ৰাইজে চিনি পায়, প্ৰজন্মই চিনি পায়। এই একেটা অহংকাৰ মহাভাৰতত দুৰ্যোধনৰ হৈছিলে। ভগৱান কৃষ্ণক শিকলি লগাই পেলাই বান্ধিছিলে। সেই দুৰ্যোধন এতিয়া বিজেপি চৰকাৰত ওলাইছে। অসমৰ মানুহে দেৱতা সদৃশ জ্ঞান কৰা হীৰেণ গোহাঁইক যি অপমান কৰিছে, তাৰ সময়ত প্ৰত্যুত্তৰ অসমৰ মানুহে চৰকাৰক দিব। হীৰেণ গোহাঁই ছাৰক লৈ পেলাই যিটো কৈছে যে হীৰেণ গোহাঁই কোন, ঠিক তেওঁলোকে এনেকৈয়ে ক'ব। কাৰণ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ডাঙৰ গাড়ী নাই। হীৰেণ গোহাঁই ডাঙৰীয়া 65 লাখ টকীয়া গাড়ীত ঘূৰিব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়া কোটি টকীয়া ঘৰত থাকিব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়া কিতাপৰ পৃষ্ঠা গন্তি কৰি থাকে, এই নোট গন্তি কৰি থাকিব নোৱাৰে। গতিকে হীৰেণ গোহাঁই ডাঙৰীয়াক তেওঁলোকে কেনেকৈ চিনি পাব? হীৰেণ গোহাঁই ডাঙৰীয়াক অসমৰ ৰাইজে চিনি পায়, প্ৰজন্মই চিনি পায়। এই একেটা অহংকাৰ মহাভাৰতত দুৰ্যোধনৰ হৈছিলে। ভগৱান কৃষ্ণক শিকলি লগাই পেলাই বান্ধিছিলে। সেই দুৰ্যোধন এতিয়া বিজেপি চৰকাৰত ওলাইছে। অসমৰ মানুহে দেৱতা সদৃশ জ্ঞান কৰা হীৰেণ গোহাঁইক যি অপমান কৰিছে, তাৰ সময়ত প্ৰত্যুত্তৰ অসমৰ মানুহে চৰকাৰক দিব।